স্যাৰ মোৰ পাছ চাৰ্টিফিকেটৰ কামটো হৈছিল নে স্যাৰ কি নাম তোমাৰ স্যাৰ ধৃতিৰাজ চমুৱা স্যাৰ মোৰ নাম ধৃতিৰাজ চমুৱা তুমি এটা কাম কৰা তুমি 2 সপ্তাহ পিছত আহা 2 সপ্তাহ পিছত তোমাৰ হৈ যাব স্যাৰ কিন্তু আজি হৈ যাব বুলি কৈছিল আপুনি স্যাৰ আমি কি এনে আছো নেকি আমি এইটো অফিচত হা কৈছো দেখো 2 সপ্তাহ পিছত আহা 2 সপ্তাহ পিছত পাবা স্যাৰ মই স্যাৰ যোৱা 2 মাহৰ পৰা স্যাৰ ইয়াতে আহি আছো স্যাৰ আপোনাৰ তাত আজি আপুনি ফাইনেল হৈ যাব বুলি কৈছিলে আৰে কাৰোৰে আহা নাই পাছ চাৰ্টিফিকেট তুমি কি কিবা মিনিষ্টাৰৰ পুতেক নেকি তোমাক যে দিব লাগে ইমান সোনকালে স্যাৰ প্লিজ কিবা এটা কৰি পেলাই স্যাৰ কালি ভিতৰত পাৰিব নেকি স্যাৰ আৰু কণ্ট্ৰলাৰ স্যাৰ নিজেই নাই 2 সপ্তাহৰ পৰা ক'ৰ পৰা আমি দিম চাৰ্টিফিকেট স্যাৰ কালি যদি ছাবমিট নকৰোঁ স্যাৰ মই স্কলাৰশ্বিপটো নাপাম স্যাৰ প্লিজ স্যাৰ আপুনি কিবা এটা কৰি দিয়ক স্যাৰ হুলস্থুল কৰি থাকা যোৱা ইয়াৰ পৰা 2 সপ্তাহ পিছত আহিবা স্যাৰ আপুনি স্যাৰ হৈ যাব বুলি কৈছিলে স্যাৰ মই যোৱা 2 মাহৰ পৰা আহি আছোঁ স্যাৰ মই ভাল ষ্টুডেণ্ট স্যাৰ মই 8.5 CGPA আছে স্যাৰ মোৰ স্যাৰ বাছ মোক পাছ চাৰ্টিফিকেটখন লাগিছিলে স্যাৰ নাই আমাৰ আগত এই চব কৈ লাভ নাই দেই তুমি পিছত আহিবা 2 সপ্তাহ পিছত আহিবা তাৰপিছত চাৰ্টিফিকেট লৈ যাবা স্যাৰ কালিৰ ভিতৰত নিদিলে স্যাৰ মোৰ বহুত স্যাৰ দিগদাৰ হ'ব স্যাৰ মই স্কলাৰশ্বিপৰ পইচাখিনি নাপাম স্যাৰ মোৰ ঘৰৰ অৱস্থা স্যাৰ খুবেই বেছি বেয়া মোৰ দেউতা হস্পিটেলত আছে স্যাৰ প্লিজ কিবা এটা কৰি দিয়ক স্যাৰ নাই আমি দিব নোৱাৰোঁ যোৱা 2 সপ্তাহ পিছত আহিবা এই চিকিউৰিটি ইয়াক লৈ যা স্যাৰ বহুত দিন স্যাৰ আপোনালোকৰ তাত আহিছোঁ স্যাৰ প্লিজ কিবা এটা কৰি দিয়ক স্যাৰ গাই হৰি নাম জন সদনে আমি